Hello PV friends, welcome to PV Vlogs. আজি আমি আহিছো তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ। ওহো! মন্দিৰ ভাগ ক'ত আছে? ইয়াৰ কাষত থকা দোকান পোহাৰ, তাত পোৱা চাকি, ধূপ, ফল মূল সকলোখিনি জানিবলৈ চাই থাকক PV Vlogs। প্ৰথমতে আহক চাকি ধূপ কিনি লওঁ। এনে পাঁচগছ চাকি কিমান হ'ল? পাঁচগছ চাকি 50 টকা, এটা 80 হ'ল আপোনাৰ 80। প্ৰতি গছ চাকিত 10 টকাকৈ পাই যাব ইয়াত। ৰাতিপুৱা 7টা বজাত খোলা হৈ যায়। দোকানে খুলি যায় ন? মন্দিৰ গেট কেইটা পৰা কেইটালৈকে খুলি? কিন্তু 7টা বাজে ৰাতিপুৱা খুলিছে এতিয়া। আৰু আবেলি 7টালৈকে 7টালৈকে। 3টা বজাৰ পৰা বন্ধ হয়। কেইটা বজাৰ পৰা 3টা বজাৰ পৰা আধা ঘণ্টা বন্ধ হয়। আধা ঘণ্টা চেক কৰা আৰু একবাৰ। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম দীপাংকৰ মণ্ডল। দীপাংকৰ মণ্ডল। ভাল ল'ৰাজন। ফল মূল, ডম্বৰু মালা, গামোচা, বাঘৰ ছালৰ বস্ত্ৰ, চাকি ধূপ ত্ৰিশূল এনেকুৱা পূজাৰ সামগ্ৰী পোৱাৰ দোকান বহুতো আছে ইয়াত। আমাৰ এতিয়া ধূপ চাকি ফল মূল লোৱা হৈ গ'ল, এতিয়া ব'লক যাওঁ। এয়া হ'ল মন্দিৰ ভাগৰ ধুনীয়া গেটখন। এইফালৰ পৰা দুটা LB ৰোড আৰু LD শৰ্মা ৰোড আহি পেলাই গৈ পৰুৱা ফালে। গেটৰ মুখতেই মানুহবোৰ এনেকৈ বহি থাকে। ধুনীয়াকৈ ধূপ চাকি ফল মূলৰ প্লেট লৈ আগলৈ যাবলৈ ওলালোঁ। যদিও মন্দিৰ ভাগ বহুত ওপৰত, চিৰিকেইটা কিন্তু ধুনীয়া, যাবলৈ অসুবিধা নহয়। চিৰিকেইটা সৰু হোৱাৰ বাবে ওপৰলৈ যাবলৈ ভাগৰ নালাগে। চিৰিকেইটা বগাই হ'লেই এনেকুৱা ধুনীয়া শ্বেড এখন আছে। বহুতে আকৌ নিজৰ জোতা চেণ্ডেল ইয়াতে থয়, কিন্তু জোতা চেণ্ডেল থ'বলৈ আগত ধুনীয়া জেগা আছে। এয়া হ'ল ওপৰৰ শ্বেডখনৰ পৰা তলৰ ৰাস্তাটোৰ ভিউ। এই শ্বেডখনো কিন্তু বৰ ধুনীয়াকৈ বনাইছে। শ্বেডখনৰ পৰা ওলাই শিৱ ভগৱানৰ এজন বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি দেখা পোৱা যাব। ওম নমঃ শিৱায়। মোৰ ছাবস্ক্ৰাইবাৰ কেইজনৰ ভাল হয় যেন, গতিকে আপুনিও ছাবস্ক্ৰাইব কৰি দিয়ক। তাৰপিছত আৰু আগলৈ আগবাঢ়ি গ'লোঁ। ইয়াতে উচৰ্গা কৰা ছাগলীবোৰে চৰি থাকে। যদি ইয়াত কোৱা হৈছে আগলৈ কিন্তু আৰু ধুনীয়া জেগা আছে জোতা চেণ্ডেল থ'বলৈ। এওঁ হ'ল নন্দী, শিৱৰ বাহন। চবেই নিজৰ মনৰ কথা নন্দীৰ আগত কৈ যায়। আগতে যে কৈছিলোঁ, দেখিছেনে কিমান ধুনীয়া জেগা দিয়া হৈছে জোতা চেণ্ডেল থ'বলৈ। ইয়াত বহিও নিজৰ জোতা চেণ্ডেল সলাব পাৰে। মন্দিৰৰ প্ৰৱেশৰ আগত নিজৰ হাত ভৰি ধুই ল'বলৈ সুব্যৱস্থা কৰা হৈছে পানীৰ। ইয়াত ধূপ চাকি জ্বলোৱাৰ জেগাও সুকীয়া। মায়ে চবৰে ভালৰ কাৰণে চাকি জ্বলালে। চাকিৰ পিছত ধূপো জ্বলোৱা হ'ল। দেখিছেনে প্ৰকৃততে মন্দিৰ ভাগ কিমান যে ধুনীয়া। চাকি ধূপ দি বাকীখিনি সামগ্ৰী হাতত লৈ আগবাঢ়িলোঁ। প্ৰৱেশ দুৱাৰৰ সোঁহাতে গণপতি বাপ্পা আছে আৰু বাওঁহাতে আছে বজৰংবলী। জয় বজৰংবলী। এই টিলিঙাটো কিমান ওপৰৰ পৰা আহিছে দেখিছেনে? দেখাকে নাপায়। আচলতে এই মন্দিৰ ভাগ 8-10 শতিকাতে বনৰ ৰজাই পাথৰে নিৰ্মাণ কৰিছিল। কিন্তু আহোম ৰাজৰ কালত বিশেষকৈ তুংখুঙীয়াসকলে বহুত ডাঙৰ মাটি এডোখৰ দান দিলে। আৰু ইয়াৰ লিংগ ভাগ অতি জাগ্ৰত। কোৱা হয় যে প্ৰত্যেক বছৰে ই অলপ অলপ হ'লেও বাঢ়ি যায়। জয় ভোলে বাবা। তাতেই এই ইণ্টাৰেষ্টিং বস্তু ভাগ দেখিলোঁ। ৰামৰ লগত এটা মটৰ জড়িত হৈ আছে। মই ভবাত মটৰটো চলাই দিলে দামটো হয়তো নিজে বাজি উঠে নেকি। ভিতৰৰ লিংগ ভাগ ফটো উঠোৱা মানা আছে কাৰণে বাহিৰলৈ ওলাই। এয়া হ'ল ভোগ বনোৱা ঘৰ। ওচৰৰ পৰা চাওঁ গৈছোঁ।
ইয়াত বিভিন্ন ধৰণৰ মূল্যবোৰ উল্লেখ কৰা হ'ল এই ভোগ বনোৱা ঘৰৰ ওচৰতে এটা প্ৰাচীন কালৰ কুঁৱা আছে ইয়াত কিন্তু হাত ভৰি ধোৱা মানা আছে আৰু ইয়াত খোৱা পানীৰ ব্যৱস্থা আছে আমি আগেদি গৈ এইফালেদি ওলাই আহিলোঁ এই হেলনীয়া খুঁটাটো দেখি আচৰিত হৈছিলোঁ এজনক সুধিছিলোঁ এই খুঁটাটো হেলনীয়া কিয় তেখেতে এনেই এনেকুৱা বুলি ক'লে ৱালবোৰত ধুনীয়া বিষ্ণুৰ ফটো আছে মন্দিৰটোৰ চাৰিওফালে এনেকুৱা ধুনীয়া ডাঙৰ ওখ গছ গছনি আছে যিয়ে ধুনীয়া ছাঁ দিয়ে গৰম দিনত বহি থাকিবৰ বাবে বৰ ভাল এনেকুৱা এজন বৃহৎ আকাৰৰ শিৱৰ প্ৰতিমূৰ্তি দেখি মনটো কিমান যে ভাল লাগে ন ফ্ৰেণ্ডছ দিল খুচ কৰ দিতা ফ্ৰেণ্ডছ PB ব্লগ চাই থাকক আৰু মনটো খুচ কৰি থাকক নকৰাসকলে PB ব্লগ ছাবস্ক্ৰাইব কৰি দিয়ক আকৌ এটা বঢ়িয়া ব্লগ আনি দিয়াৰ প্ৰতিশ্ৰুতিৰে নেক্সট বাৰলৈ বাই বাই